মানুহ চাওকচোন কাঞ্চনজংঘা তাত ফটো মাৰি ল'লো হাউৰিত খালো ইয়াত আহোঁতে লেট হৈ গ'ল পাই গ'লোহি আমি এতিয়া আমাৰ মানে বগিলে আমাৰ ধেমাজি আৰু চিনিপুৰৰ মানে সংযোগ কৰাৰ এখন দলঙে হৈছে এই দলংখনৰ নামে আছে বগিবিল জিলাত মানে সংযোগ কৰিছে যি দুখন হৈছে ধেমাজি আৰু আমি পাই গ'লো বগিবিল ব্ৰিজ আৰু এতিয়া গৈ আছোঁ কাঞ্চনজংঘা আৰু বলক আমাৰ লগত কাঞ্চনজংঘা এয়া আমি পাই গ'লোহি কাঞ্চনজংঘা বলক ভিতৰলৈ সোমাই যাওঁ এইটোত আমি ফটো মাৰিব লাগিব ঐ কিজনী ইয়াতে আহি আছে ফাইনেলি আমি আহি পাই গ'লো কাঞ্চনজংঘা তো এইফালে চলি আছে ফটো সেশন আৰু আমি ইয়াত ফটো মাৰিম না ফটো মাৰিছে আমি অলপ দেখাই দিছোঁ আমিও আহিম খালী হ'লে আমিও আহিম আগত যাবানে চব কি ঘূৰি আহা নেকি ইয়াত আমি তাত ফটো মাৰিম কিন্তু মানুহ আছে এতিয়া আমি অলপ ইফালে আহি লওঁ ইফালৰ পৰা চাই গৈ তাত একপি একপি মাৰি যাম এয়াই হৈছে কাঞ্চনজংঘা আহি থকা মোৰ পাছে পাছে তোমালোকে ভয় নকৰিবা ব'লা আমি ভয় নাই কৰা এইকেইজনী আমাৰ একদম লাইন পাতিছে একেবাৰে ইছলাম আমাৰ সেইফালৰ একেবাৰে লাইন পাতিছে ব্লেক এণ্ড ব্লেক টপ ব্লেক হেড এইকেইজনী আমাৰ ফালৰ হা চব লাইন পাতি আহিছে আমাৰ ফালৰ মানুহ চাওকচোন কাঞ্চনজংঘা এই আমি তাত গ'লো আৰু এইবোৰতো খাবলৈহে হ'ব হয় এইবিলাক চব খোৱাৰ খাই আহিছোঁ আমি ফিটিং হৈ আহিছোঁ হয় সেইকাৰণে আমি এতিয়া ক'তো নবহোঁ আৰু নাখাওঁ এতিয়া যাম আমি লগ তাত আমি ফটো মাৰিবলৈ যাম য'ত নেকি চবৰে মানে কাঞ্চনজংঘা তাত ফটো মৰাৰ হেঁপাহটো থাকি গ'ল বেছি ৰাতি হৈ গ'ল যে ৰাতিৰ কাৰণে আমাৰ মোবাইলৰ কেমেৰা সেইকাৰণে আমি ফটো মাৰিব নোৱাৰিলোঁ অলপ বেছিকৈ ভাবি আহিলোঁ নেকি সেইকাৰণে তাত ফটো মাৰি ল'লানে অঁ যামতো ব'লা অলপ এইপিনে চোৱা এতিয়া ক'ত খেলিবা আমি তাত ফটো মাৰি আহিলোঁ এইটো কি কয় আমাৰ এইটো কি কয় জানো নামটো নাজানো ইয়াত এতিয়া আমি দুজনীয়ে খেলিম তাৰপিছত কিন্তু ইয়াত ফটো মৰা আমাৰ আশা আছিলে ন কিন্তু ফটো মাৰিব নাপালোঁ বাহিৰত খাই আহিলোঁ মানে আমি আহোঁতে বেলেগত খালোঁ হাউৰিত খালোঁ ইয়াত আহোঁতে লেট হৈ গ'ল তাৰপাছত ইয়াত এতিয়া আন্ধাৰ হৈ গ'ল আন্ধাৰৰ কাৰণে এতিয়া ফটো নহয় লাইটিঙৰ কাৰণে ফটো ভাল নহয় এতিয়াতো আমি ইয়াত কেমেৰামেন কোন এই দুজনী আমি সেইটো কথা আচলতে ভালকে বহা ভালকে বহিয়ে আছো তুমি কিন্তু ঠেকেচ খাবা বুলিয়ে মনত হেৰি কৰা নাই আমি দুজনী মজা মজা আমাৰ কেমেৰা ধৰা মানুহ নাই সেইকাৰণে বহিয়ে থাকো আৰু ওপৰত থাকো নেকি মোক ওপৰত দি দিলে আমি ইয়াত এনে সোমাইছোহে আমি খাইতো আমি ফেৰীত আমি আজি নোসোমাওঁ ন ফেৰীত আমি পিছত সোমাম আজি আমি খাই আহিলোঁ সেইকাৰণে ফেৰীত আজি নোসোমাওঁ আৰু নাখাওঁ খাবলৈ এতিয়া বহুত দেৰি হৈ যাব পৰা লৈছোঁ ভিউটো ওপৰলৈ উঠি আহিলোঁ উঠি আহিছোঁ ওপৰলৈ সেইফালে বৰ্তাজন ফটো মাৰি আছে বটলটো কি কৰিলে কাঞ্চনজংঘাৰ ভিউটো চব লাইট নেযাওঁ মই কেলে যাম একো দৰকাৰ নাই ফটো মাৰিব কেমেৰামেন আৰু এইফালে প'জ দি আছে তুমি কেলে ব্লেকত ব্লেক কেলে বেছিকৈ দাঁত নুলিয়াবা দেই ধুনীয়াই লাগিছে উলিয়াই দিয়া এনেকে মোবাইলটো উঠোৱা মানুহজনী উঠোৱা মাৰি ল'ম
এইখন চোৱা নাওখন চলি গৈছে নাওখন চলি গৈছে সঁচাকে ফেৰীখন গৈ আছে এতিয়া ঘূৰি আহি কিনে আকৌ ওচৰত আনি ৰাখি থ'ব এয়া আমাৰ হৈ গ'ল কাঞ্চনজংঘাৰ যাত্ৰা এতিয়া আমি যাবলৈ ওলাইছোঁ ঘৰলৈ এতিয়া বাজি গ'ল 8:14 আৰু এতিয়া গৰমৰ দিনত সন্ধিয়াৰ সময়ত এনেকৈ কাঞ্চনজংঘাত অলপ সময় কটালোঁ বহুত ভাল লাগিলে আৰু পৰিৱেশটো বহুত ঠাণ্ডা মানে গৰম দিন যিহেতু গতিকে বহুত ঠাণ্ডা হয় পৰিৱেশটো বাহিৰৰ মুকলি পৰিৱেশৰ মাজত নদীৰ কিনাৰত বগীবিলৰ পাৰত কাঞ্চনজংঘা বাই বাই ক'ত গ'ল সাজি কাচি আহিছো বিহু তলিলৈ ৰাতি বিহু চাবলৈ কাঞ্চনজংঘাৰ পৰা ঘৰলৈ ঘূৰি অহাৰ পথত আমি কেইজনীয়ে অকণমান ধেমালি কৰিলোঁ আৰু একেবাৰে শেষত আজিৰ দিনটোৰ সুন্দৰ মুহূৰ্তবোৰৰ কেইকপিমান আলোকচিত্ৰ এনেকৈয়ে সাঁচি ৰাখিবলৈ যত্ন কৰিলোঁ আৰু ভিডিঅ'টো একেবাৰে শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ।